নমস্কাৰ বন্ধু-বান্ধৱীসকল, ২০২১ চনৰ সৰস্বতী পূজাৰ সঠিক তাৰিখ আৰু সময়সূচী লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব যাতে নতুন নতুন ভিডিঅ' নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। আহক জানো আহক সৰস্বতী পূজাৰ তাৰিখ আৰু সময়সূচী। বন্ধু-বান্ধৱীসকল, মা সৰস্বতী বিদ্যা দেৱী। মাঘ মাহৰ শুক্ল পঞ্চমী দিনটিত সৰস্বতী পূজা শুভ আৰম্ভ হয়। এইবাৰ সৰস্বতী পূজা ফাগুন মাহত হ'ব। বিদ্যা দেৱী পূজা বসন্ত ঋতুত হোৱাৰ বাবে বসন্ত পঞ্চমী বুলিও কোৱা হয়। বিদ্যাৰ্থীসকলে এই দিনটিত পূজা কৰিলে অতি শুভ হয়। মা সৰস্বতী সকলো গুণৰ অধিকাৰী। জ্ঞান, বুদ্ধি, সুৰ, তাল সকলোখিনি পোৱা যায় সৰস্বতী মাক পূজা কৰিলে। বন্ধু-বান্ধৱীসকল, এইবাৰ সৰস্বতী পূজা ১৬ ফেব্ৰুৱাৰী ২০২১ অসমীয়া ফাগুন মাহৰ ৩ তাৰিখ মঙলবাৰে হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।